স্বামীৰ মৃত্যুৰ পিছত কেনেকৈ সফল হ'ল জাহিদা পাৰবিন? স্বামীৰ মৃত্যুৰ পাছত কোনে সহায় কৰিছিল জাহিদাক? জাহিদাক ব্যৱসায় কৰিবলৈ কোনে দিছিল 1 লাখ টকা? অকল জাহিদাই নহয়, নিৰঞ্জনে প্ৰথমে লৈছিল 30,000, এতিয়া লৈছে 1 লাখ টকা। নিৰঞ্জন আৰু জাহিদাক কোনে দিছিল লাখ লাখ টকা? বঙাইগাঁও জিলাৰ লেংটিচিঙাত এগৰাকী মহিলাৰ ঘৰ, নাম জাহিদা পাৰবিন। উদ্যমী মহিলাৰ এয়া পৰম সন্তুষ্টিৰ হাঁহি। লেংটিচিঙাত আছে এখন কাপোৰ তথা দৰ্জী দোকান। স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰিল জাহিদা। সন্তানৰ লিখা পঢ়া খৰচৰ লগতে সংসাৰ চলোৱাত বহুতো কষ্ট কৰিবলগীয়া হৈছিল জাহিদাই। উপায়ন্তৰ হৈ যোগাযোগ কৰিছিল লেংটিচিঙাস্থিত বন্ধন বেংকৰ মেনেজাৰৰ লগত। বন্ধন বেংকৰ পৰা ব্যৱসায় কৰিবলৈ 1 লাখ টকা ঋণ দিছিল। সেই টকাৰে সৰুকৈ ব্যৱসায় আৰম্ভ কৰি আজি জাহিদা এজনী সফল ব্যৱসায়ী। জাহিদাক সফলতা আন এবাৰ প্ৰমাণ কৰি দেখুৱালে নাৰী এতিয়া আগবাঢ়ি গৈ আছে। বন্ধন বেংকে যেন ঘূৰাই দিলে জাহিদা পাৰবিন দাসৰ জীৱনৰ চকৰি। জাহিদাৰ লগতে নিৰঞ্জন দাসেও লেংটিচিঙা শাখাৰ পৰা 30,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল সৰুকৈ গেলামালৰ দোকান। বৰ্তমানেও লৈছে 1 লাখ টকা। নিৰঞ্জন দাসৰ সৰু দোকানখন এতিয়া লেংটিচিঙা বজাৰৰ এখন প্ৰতিষ্ঠিত দোকান। বন্ধন বেংকৰ পৰা ঋণ লৈ দোকান ডাঙৰ কৰি গৈ আছে আৰু ঋণৰ কিস্তিও পৰিশোধ কৰি ল'ৰা-ছোৱালী লিখা পঢ়া কৰাই আছে। অকল জাহিদা আৰু নিৰঞ্জনেই নহয়, সমগ্ৰ অসমতে লাখ লাখ লোকে বন্ধন বেংকৰ পৰা ঋণ লৈ সফল ব্যৱসায়িক হিচাপে প্ৰতিষ্ঠিত হৈছে। আপুনিও যদি এজন সফল ব্যৱসায়িক বা কিবা সৰু উদ্যোগ প্ৰতিষ্ঠান খুলিব বিচাৰিছে কিন্তু হাতত পৰ্যাপ্ত ধন নাই, তেন্তে আপোনাৰ ওচৰত থকা বন্ধন বেংকৰ শাখাত যোগাযোগ কৰক। মই বহুত পইচাৰ সমস্যাত আছিলোঁ। মোৰ ছোৱালী এজনী আছে, মোৰ হাজবেণ্ড নাই। তো ছোৱালীজনীক লিখা পঢ়া কৰাব লাগে। মই টেইলৰিং জানো আগৰে পৰাই। তো দোকানখন ভালকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ফাইনেন্সিয়েলি প্ৰব্লেম আছিলে। তেতিয়া মই বন্ধনত যোগাযোগ কৰিলোঁ। তো হাজবেণ্ড নোহোৱাকৈ বন্ধনৰ পৰা নিদিয়ে, এনেকুৱা কিবা আছিলে। তাৰপিছতো মই ৰিকুৱেষ্ট কৰিলোঁ, মোৰ দোকান আছে, টেইলৰিং কৰোঁ, মোক কিবা পইচাখিনি দিলে মই কাপোৰ উঠাই ভালকৈ চলিব পাৰিম, ছোৱালীজনীক পঢ়াব পাৰিম। তেতিয়া বন্ধনৰ পৰা মোক লোন দিছিলে। হয় হয়, সেইখিনি টকা লৈ আপুনি দোকানটো আৰম্ভ কৰিলে? হয় হয়, মই ভালকৈ নতুনকৈ ষ্টাৰ্ট কৰিলোঁ দোকানখন। এতিয়া আলহামদুলিল্লাহ মই ভালেই চলি আছোঁ। মোৰ ছোৱালীজনীক ভালকৈ পঢ়াই আছোঁ, কিস্তি ভালকৈ দি আছোঁ। ল'ৰা-ছোৱালী কেইজনী? এজনী ছোৱালী মোৰ। হয় হয়। বৰ্তমানটো পৰিয়াল চলাতে কোনো অসুবিধা হোৱা নাই? নাই নাই, অসুবিধা নাই, একো নাই। কিমান টকা ঋণ লৈছিল আপুনি? 1 লাখ লৈছিলোঁ। কোনটো ব্ৰাঞ্চৰ পৰা লৈছিলে? লেংটিচিঙা। লেংটিচিঙা বন্ধন বেংক? বন্ধন বেংক। লেংটিচিঙা বন্ধন বেংকৰ পৰা লৈছিলে? হয় হয়। বন্ধন বেংকক কি ক'ব? বন্ধন বেংকক কি কওঁ, অন্তৰৰ পৰা ধন্যবাদ জনাম। মোক বহুতখিনি উপকাৰ কৰিছে। আপোনাৰ নিচিনা বহুতো বাইদেউ আছে যিসকলৰ ইচ্ছা আছে, উৎসাহ আছে কিবা এটা কৰাৰ, কিন্তু টকাৰ অভাৱত কৰিব নোৱাৰে। কি ক'ব তেওঁলোকক? কি আহ্বান জনাব? নাই নাই, তেওঁলোকক মই এইটোৱে আহ্বান জনাম যে কাৰোবাৰ এনেকুৱা ইচ্ছা থাকিলে যে মই জীৱনত কিবা কৰিম, মোৰ এনেকুৱা অসুবিধা হৈছে, মোৰ পইচা নাই, বন্ধন বেংকলৈ আহক, সিহঁতক ৰিকুৱেষ্ট কৰক লাগিলে। আৰু মই জানো বন্ধন বেংকৰ পৰা হেল্প কৰে, বহুত ভাল। এইটো বেংকটো মোৰ ভাল লাগিছে, মোক বহুতখিনি হেল্প কৰিছে। আৰু আপোনালোকে আগুৱাই আহক। ঘৰৰ ওচৰত এটা মানে বন্ধন বেংক আছে, তাৰে পৰা মই মেনেজাৰক যাই মানে কোৱাৰ পিছত যে মোৰ এটা লোন লাগে, মেনেজাৰে ক'ল ঠিক আছে, আপোনাৰ অলপ দোকানটা চাম, চাই সেনে আপোনাক দিম আৰু কি লোন। আৰু লগত আলোচনা কৰি মই মেনেজাৰ ছাৰে আহি মোক দুদিন মানে আপোনাৰ দোকানটো চাই তেনে ক'লোঁ যে আপুনি অফিচত যাব। আৰু তাৰপিছত মই অফিচত গ'লোঁ। অফিচত যাই ছাৰৰ লগত কথা পাতি ছাৰে ক'লে যে ডকুমেণ্টছবিলাক দিয়ক। মই ডকুমেণ্টছবিলাক দিলোঁ। দিয়াৰ পিছত প্ৰথমত 40,000 টকা লোন লৈছিলোঁ, তাৰে পৰা 1 বছৰ ঋণ শোধ কৰি দিছোঁ। তাৰপিছত আকৌ 60,000 লৈছিলোঁ। 60,000 লোৱাৰ পিছত তাতেও আমি ঋণ শোধ কৰিছোঁ। তাৰপিছত আমি 1 লাখ টকা আজি 5 বছৰ হ'ল মানে লৈছোঁ,
ঋণবিলাক মানে দি আছোঁ। মোৰ ঘৰো চলি আছে, মোৰ ছোৱালী তোৱালী মানে পঢ়া শুনা কৰি আছে। মানে বন্ধন বেংকৰ পৰা আমি লোন লৈ মানে আমি মানে কি হৈছোঁ, ঋণাৰ হৈছোঁ আৰু। আপোনালোকে যে ঋণ লৈছে, ছাৰসকলক কিবা এক্সট্ৰাকে পইচা বাচা পাতি খোৱাৰ কাৰণে নাই এইগিলাতো ছাৰৰ লগত মানে কোনো আমাৰ কথাই নাই। এইগিলা মানে কোনো মানে নাই। ছাৰে মোৰ পইচা খোজা নাই। নাই এক পইচা খোজা নাই। আৰু ছাৰে আহি আমাক নিজে ইচ্ছাকৃতভাৱে কৈ গৈছে যে আপুনি লোন লাগে আৰু 2 লাখ লওক, 3 লাখ লওক। আমি ছাৰক মানা করছি যে না আমার ইমান লাগে না, মোর 1 লাখ টাকা ঋণ হলে হয়। তাতে মানে মই গেনার আমি ধন্যবাদ সদায় জানাও যে তারে পৰা মানে লোন সবাই ল'ব পাৰে। আর সবাই যদি কিস্তিটো ভাল করে দিব পারে তাহলে কোনো অসুবিধা নাই, সবাই চলবো, সবাই ভালো হবে। News Desk Report, West Assam.